মই প্ৰথমতে আৰম্ভ কৰিব বিচাৰিছো জেহেৰুল ইছলাম ডাঙৰীয়াৰ পৰা যেহেতু এআইডিএফৰ প্ৰধান মৌলানা বদৰুদ্দিন আজমলে এই মন্তব্যটো কৰিছিল আৰু তাৰ পিছত ৰাজ্যত প্ৰতিক্ৰিয়া হৈছে সকলোৰে মন্তব্য মই লম প্ৰাৰম্ভিক মন্তব্যটো ল'ব বিচাৰিছো জেহেৰুল ইছলামৰ প্ৰকৃতপক্ষে ৰাজনীতি আৰম্ভ কৰিব বিচাৰিছে নেকি কুৰবানীক লৈ এআইডিএফে এআইডিএফে কুৰবানীক লৈ কোনো ধৰণৰ ৰাজনীতি কৰিব বিচৰা নাই আৰু এইটো ৰাজনীতি কৰা বিষয়ও নহয় ৰাজনীতি কৰা বিষয়বস্তু একেবাৰেই নহয় কুৰবানীটো কুৰবানী সম্পূৰ্ণ এক ধৰ্মৰ অংশ আৰু এই ধৰ্মৰ অংশক লৈ এআইডিএফে কোনোদিন ৰাজনীতি কৰা নাই আৰু ভৱিষ্যতেও কৰাৰ কোনো ইচ্ছা নাই কিন্তু বদৰুদ্দিন আজমল সাহেবৰ এটা মন্তব্য বা তেখেতৰ এটা আহ্বান কুৰবানীক লৈ তেখেতে এটা আহ্বান দিছিলে সেই আহ্বানটোৰ মূলতে আছিলে যে কুৰবানীৰ ক্ষেত্ৰত আমি সচৰাচৰ গৰু ব্যৱহাৰ কৰোঁ বা কি বুলি কয় ছাগলী ব্যৱহাৰ কৰোঁ দুম্বা ব্যৱহাৰ কৰোঁ উট ব্যৱহাৰ কৰোঁ অসমত বিশেষকৈ গৰুটো প্ৰধানতঃ ব্যৱহাৰ কৰা হয় তেখেতে কৈছিলে যে গৰু কুৰবানী দিবই লাগিব বুলি এনেকুৱা কোনো বাধ্যবাধকতা ইছলামত নাই যিহেতু সাম্প্ৰতিক ভাৰতবৰ্ষৰ পৰিস্থিতিটো সম্পূৰ্ণ বেলেগ হৈ আছে ৰাজনৈতিক যিটো বাতাবৰণ এই ৰাজনৈতিক বাতাবৰণটো কিছু পৰিমাণে দূষিত হৈ আছে আৰু এই গৰুৰ ওপৰত ভিত্তি কৰিয়েই গৰুৰ বিষয়টোৰ ওপৰত ভিত্তি কৰি ইতিমধ্যে কেইবাজন ব্যক্তিক মুভলেঞ্চিং কৰা হৈছে গতিকে তেনেকুৱা এটা চেঞ্চিটিভ বিষয় যিহেতু দেশ আৰু ৰাজ্যত ঘটি আছে গতিকে যিমান পাৰি গৰুৰ পৰিৱৰ্তে অন্য যি হালাল জন্তু আছিলে ইছলামত যিটো বৈধ সেই জন্তুটোক কুৰবানী দিলেও কোনো অসুবিধা নাই এইটো তেখেতৰ এটা আহ্বান আছিলে এইটোত কোনো ৰাজনীতি নাছিলে তেখেতৰ এক আহ্বান আছিলে আৰু এই আহ্বানটো অকল তেখেতৰ বুলি নহয় দাৰুল উলুম দেওবন্দ যি বিশ্বৰ আটাইতকৈ প্ৰসিদ্ধ ইছলামিক এক প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানটো আজি কেইবাবছৰ আগতেও এই আহ্বানটো দিছিলে তাৰে ৰেফাৰেন্সত মৌলানা আজমল চাহেবে জমিয়তৰ সভাপতি হিচাপে তেখেতে ৰাইজলৈকে এই আহ্বানটো ৰাখিছিলে এতিয়া তেখেতৰ আহ্বানটো আপুনি মানিবও পাৰে নামানিবও পাৰে তেখেতে আহ্বানহে দিছে আপোনাকতো বাধ্য কৰোৱা নাই তেখেতে কোনো গেজেট নটিফিকেশ্যন ইছ্যু কৰিটোৱে কোৱা নাই যে গৰু কি বুলি কুৰবানী দিয়াটো নিষিদ্ধ বা গৰু খাব নোৱাৰিব তেনেকুৱা কোনো গেজেট নটিফিকেশ্যন তেখেতে ইছ্যু কৰা নাই তেখেতে ৰাইজলৈকে এক আকুল আহ্বান কৰিছে যে এইটোৰ পৰিৱৰ্তে গৰুটোৰ পৰিৱৰ্তে অন্য জীৱ জন্তু কুৰবানী কৰিব পৰা যায় আৰু সেইটোৰ ব্যৱস্থা কৰিলেও কোনো বেয়া নহয় তো এইটোক লৈ কি হৈছে একাংশ ব্যক্তিয়ে সামাজিক মাধ্যমত বা কি বুলি কয় অন্য মাধ্যমৰ জৰিয়তেও আজমল চাহাবক কতো সমালোচনা কৰা পৰিলক্ষিত হৈছে আৰু কিছুমানে উদ্দেশ্য প্ৰণোদিতভাৱেই আজমল চাহাবক সমালোচনা কৰা আমাৰ দৃষ্টিগোচৰ হৈছে এইটো সমালোচনা কৰিবলগীয়া কোনো বিষয়েই নহয় যিহেতু তেখেতে আহ্বান কৰিছে আপুনি আহ্বানটো মানিব পাৰে নামানিব পাৰে কিন্তু সেইটোকে নকৰি একাংশ ব্যক্তিয়ে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে আৰু ব্যক্তিগত আক্ৰোশৰ কি বুলি কয় আওতালৈ গৈ পেলাই আজমল চাহাবক একেবাৰে সমালোচনাৰ যিটো সীমা সেই সীমাটো অতিক্ৰম কৰি সমালোচনাৰ ভিতৰত যিটো শালীনতা থাকিব লাগে সেই শালীনতাও অতিক্ৰম কৰি একাংশ ব্যক্তিয়ে অতি নিকৃষ্টভাৱে সমালোচনা কৰা আমাৰ দৃষ্টিগোচৰ হৈছে গতিকে এই যিসকল ব্যক্তিয়ে বিভ্ৰান্তি কৰিবৰ কাৰণে বিচাৰি আছে তেখেতৰ বক্তব্যটোক বিকৃত কৰি জনমানসত এক উত্তেজনা আৰু বিভ্ৰান্তি সৃষ্টি কৰি তেখেতক জনমানসৰ যি হেয়তক প্ৰতিপন্ন কৰিবৰ কাৰণে বিচাৰি আছে মই তেখেতসকলক কওঁ যে এনেকুৱা সস্তীয়া উদ্দেশ্য প্ৰণোদিত কোনো এটা বিষয় লৈ ৰাইজক বিভ্ৰান্ত নকৰিবৰ কাৰণে তেখেতসকলক মই আহ্বান জনাইছো ঠিক আছে জেহেৰুল ইছলাম ডাঙৰীয়া আপোনালৈ মোৰ কেইবাটাও প্ৰশ্ন আছে পৰৱৰ্তী সময়ত সেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পুনৰবাৰ এআইডিএফৰ মুখপাত্ৰ জেহেৰুল ইছলামৰ কাষলৈ যাব বিচাৰিছো জেহেৰুল ইছলাম কোনে কি মন্তব্য কৰিলে সেয়া ইতিমধ্যে আপুনি শুনিছে যে ঈদুল আজহাত এনেধৰণৰ মন্তব্য ঈদুল আজহাৰ প্ৰাক মুহূৰ্তত এনেধৰণৰ মন্তব্যই বিভ্ৰান্তিৰ সৃষ্টি কৰিব বুলি স্পষ্ট ভাষাত সকলোৱে উল্লেখ কৰিব বিচাৰিছে আৰু ইতিমধ্যে কুটুম্ব সুৰক্ষা পৰিষদৰ সাধাৰণ সম্পাদক সত্যজিৎ দেউৰীয়ে বদৰুদ্দিন আজমলক ধন্যবাদ জ্ঞাপন কৰিছে সুমতি দিয়া বুলি উল্লেখ কৰিছে গতিকে দেখিবলৈ পোৱা গৈছে একেটা সময়তে যে বিজেপি আৰএছএছৰ এজেণ্ট বুলি বদৰুদ্দিন আজমল ডাঙৰীয়াক যিটো সময়ত কংগ্ৰেছে অভিযোগ উত্থাপন কৰিছে একেটা সময়তে ডক্টৰ মমিনুল আৱাল ডাঙৰীয়াই আৰু এটা কথা উল্লেখ কৰিছে যে কংগ্ৰেছৰহে সৈতে কাম কৰিবলৈ গৈছে বদৰুদ্দিন আজমল ডাঙৰীয়াই সকলোবোৰ অভিযোগ শুনিছে আপুনি ইতিমধ্যে জেহেৰুল ইছলাম এইবোৰ কি বুলি কয় কংগ্ৰেছ বিজেপি এইবোৰ কথা কৈ এই মুহূৰ্তত কোনো লাভ নাই
যিসকলে যি কংগ্ৰেছী বন্ধুসকলে আমাক বা আজমল চাহাবক বিজেপিৰ বি টিম বুলি কয়, আজিৰ তাৰিখত গোটেই বিজেপি চৰকাৰখন সেই কংগ্ৰেছী বন্ধুসকলৰ ব্যক্তিসকলৰ দ্বাৰাই পৰিচালিত হৈ আছে। অসম চৰকাৰখন আজিৰ তাৰিখত সেই পুৰণা কংগ্ৰেছী যিসকল কংগ্ৰেছীয়ে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত আহিছিলে সেইসকলৰ দিয়েই চৰকাৰখন চলি আছে। গতিকে অসমৰ ৰাইজে জানে বিজেপিৰ বি টিম কোন, এ টিম কোন। এই মুহূৰ্তত কংগ্ৰেছত কিমান বিজেপিৰ মানুহ আছে সেইখিনিও জানে। আৰু ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সকলোৰে আগত ৰাজহুৱাভাৱে কৈছে যে কংগ্ৰেছত মোৰ ইনভেষ্টমেণ্ট আছে, আজিও আছে। কংগ্ৰেছৰ ৰাজীৱ ভৱনত কি মিটিং চলি থাকে মই লাইভ শুনি থাকোঁ। গতিকে এইবোৰ কথাৰ জৰিয়তে কোন কাৰ এজেণ্ট, কোন কাৰ বি টিম, এই সকলোবোৰ কথা অসমৰ ৰাইজে গম পায়। দ্বিতীয় মূল কথাটোলৈকে আহোঁ যে এই যিসকলে কৈ আছে যে এইটো বিভ্ৰান্তিকৰ, তেওঁলোকে বস্তুটো বুজে। সেই আহ্বানটোত কি কোৱা হৈছিল এই কথাখিনি তেওঁলোকে নুবুজা নহয়। যিসকলে বিভ্ৰান্তিকৰ বুলি কৈ আছে তেওঁলোকে খুব স্পষ্ট ভাৱেৰে সেই কথাখিনি লিখা আছে, অসমীয়া ভাষাত লিখা আছে, সুন্দৰভাৱে লিখা আছে। ধুনীয়াকে পঢ়ি চালে সেই কথাখিনি ওলাই পৰে। তেওঁলোকে বুজিছেও, জানিছেও, পঢ়িছেও, কিন্তু উদ্দেশ্য প্ৰণোদিতভাৱেই। আচল কথাটো কি, আজিৰ তাৰিখত এটা অসমত এটা প্ৰৱণতাই গা কৰি উঠিছে যেন আজমল চাহাবক গালি পাৰিলেই তেখেত নেতা হৈ পৰে, আজমল চাহাবৰ বিৰোধিতা কৰিলেই যেন অসমত নেতা হৈ পৰে। আজমল চাহাবক গালি পাৰিব, আজমল চাহাবৰ বিৰোধিতা কৰিব, ৰাতাৰাতিৰ ভিতৰত তেখেতে নিজকে এজন স্বয়ম্ভূ নেতাৰ ৰূপে অসমত আত্মপ্ৰকাশ কৰাবৰ কাৰণে যেন সুবিধা এটা পায়। এতিয়া আচল কথাটো সেইটো নহয়। আচল কথাটো হ'ল মই এইকাৰণে মমিনুল দাক প্ৰশ্নটো সুধিছিলো যে আপুনি কি কয়, গৰু কোৰবানী কৰিব লাগে নে নালাগে? মমিনুল দাৰ উত্তৰটো স্পষ্ট আছিলে যে আমি যিখন দেশত থাকো সেইখন দেশৰ আইন, সেইখন দেশৰ সংবিধান মানি চলাটো ইছলাম ধৰ্মৰ ইমানৰ অংশ। ইছলাম ধৰ্মৰ মানুহ যিখন দেশত বসবাস কৰে সেইখন দেশৰ আইন আৰু সেইখন দেশৰ সংবিধান মানি চলাটো ইমানৰ অংশ বুলি কোৱা হৈছে। তেখেতে ভুল কৰিছে নেকি তেখেতে? ইমানৰ অংশ হিচাপে মমিনুল দাই যেতিয়া কথাখিনি আহ্বান কৰিছে, মমিনুল দাই যেতিয়া ক'লে যে এইটো আহ্বান, তেতিয়া সেইটো আহ্বান হৈ থাকিল। কিন্তু আজমল চাহাবে যেতিয়া আহ্বান কৰিলে সেইটো ৰাজনীতি হৈ থাকিল। এই দৃষ্টিভংগী এইখিনিতে ধৰা পৰে যে মমিনুল দা বিজেপি হোৱাৰ কাৰণে তেখেতৰ কথাটো আহ্বান হ'ল, আৰু বদৰুদ্দিন আজমল চাহাব এআইডিএফ হোৱাৰ কাৰণে, তেখেতে এআইডিএফৰ সভাপতি হোৱাৰ কাৰণে বা কি বুলি কয় জমিয়ত উলেমা হিন্দৰ সভাপতি হোৱাৰ কাৰণে তেখেতে হয়তো বিতৰ্কিত হ'ল, ৰাজনীতি হ'ল। গতিকে মানুহৰ দৃষ্টিভংগীখিনি এইখিনিতে ধৰা পৰে। দ্বিতীয় কথাটো হ'ল যে তেখেতে কেতিয়াও কোৱা নাই যে গৰু কোৰবানী নিষিদ্ধ বুলি। তেখেতে কেতিয়াও কোৱা নাই যে কোৰবানী নিষিদ্ধ বুলি। তেখেতে আপোনালোকলৈকে এটা আহ্বান জনাইছে। এই সকলোবোৰ কথা কেইবাজনো ব্যক্তিয়ে কৈছে যে ইমান বছৰেৰে নিশ্চুপ হৈ কিয় আছিলে। যিকেইজন ব্যক্তিয়ে নিশ্চুপ হৈ থকাৰ কথাখিনি ক'লে তেখেতসকলৰ জ্ঞাতৰ্থে জনাও যে আজিৰ পৰা কেইদিনমান আগত, অৰ্থাৎ এটা বছৰ আগত অসমত এখন কঠোৰ আইন প্ৰণয়ন কৰা হ'ল। এই আইনখন আগতেও আছিল কিন্তু শিথিল আছিল। শিথিল থকাৰ কাৰণেই সেই সময়ত জমিয়তে যদিও সজাগতাৰ সৃষ্টি কৰিছিলে, সেই সময়ত যিহেতু আইনখন শিথিল আছিলে আৰু তাৰ বাবেই কোনো ধৰণৰ হিংসাত্মক তেনেকুৱা কাৰ্যকলাপ হোৱা নাছিলে 2014 আগলৈকে। কিন্তু 2014 পিছত যেতিয়া কেন্দ্ৰত বিজেপি চৰকাৰ আহিল, 2016 যেতিয়া অসমত বিজেপি চৰকাৰ আহিল, তাৰ পিছৰ পৰাই এই গৰুৰ অজুহাত লৈ কেইবাজনো নিৰীহ ব্যক্তিক ৰাজপথত মৰিয়াই মৰিয়াই হত্যা কৰা হ'ল। মই আপোনাক আজিও জনাওঁ যে এইখন অসমত গৰুৰ নামত আজিও কেইবাজনো ব্যক্তি অকল গৰুৰ ব্যৱসায় কৰাৰ কাৰণে কেইবাজনো ব্যক্তি জেলত বন্দী হৈ আছে। কেইবাজনো ব্যক্তিক এনকাউণ্টাৰ কৰা হৈছে, কেইবাজনৰ ভৰিত গুলিয়াই ৰখা হৈছে। গতিকে এই সকলোবোৰ কথা লক্ষ্য কৰিয়েই যে ঈদত যাতে কোনো ধৰণৰ অশান্তি নহওক, ঈদত যাতে কোনো উগ্ৰ হিন্দুত্ববাদী সংগঠনে কোনো নিৰীহ মুছলমানে গৰু দুটামান লৈ যাওঁতে সেইসকলক যাতে ধৰি পিন্ধি নিপিটক বা তেনেকুৱা এটা পৰিৱেশৰ জৰিয়তে ঈদৰ যিটো আনন্দ, সেই আনন্দ যাতে বিনষ্ট নহওক, তাৰ কাৰণে তেখেতে আহ্বানটো ৰাখিছে। আৰু এই আহ্বানটোকে কিছুমানে ইমানেই বিকৃত কৰি দিলে যে মানে তেখেতে যেন নোহোৱা নোপোজা এটা কিবা কথা কৈ দিলে। ভাল কথা ক'লেও বিৰোধিতা কৰিব, ভাল কথা ক'লেও আপোনালোকে বিতৰ্কলৈ লৈ গুচি যাব। জেহৰুল ইছলাম ৰাখিছো আপোনাক, মই আকৌ যাম মহিদুল লাল ডাঙৰীয়া। নহয়, মোৰ এটা বাক্য আছে কওক যে মই আজি কেইবাদিন ধৰি সামাজিক মাধ্যমত দেখা পাই আছো, মই ব্যক্তিগতভাৱে চিনি পাওঁ তেওঁলোকক। সেইকেইজন ব্যক্তি, যিকেইজন ব্যক্তিয়ে একোক্ত নামাজ নপঢ়ে, জুম্মাৰ নামাজটোও নপঢ়ে, ৰমজানত ৰোজা নাৰাখে, সেইকেইজন ব্যক্তিয়ে ধৰ্মৰ হৈ ইমান বেছি ওকালতি কৰিবৰ কাৰণে আৰম্ভ কৰিছে। মই সেইসকলক ব্যক্তিগতভাৱে চিনি পাওঁ। আৰু ইমান কটু কথাৰে সমালোচনা কৰিব ধৰিছে। মই আহ্বান কৰো যে সকলোবোৰ কথাত ইমান বিতৰ্ক কৰা উচিত নহয়, ঠিক নহয়। শেষ মুহূৰ্তত আহি উপস্থিত হৈছো। মই জেহৰুল ইছলাম ডাঙৰীয়াৰ কাষলৈ গৈছো। 30 ছেকেণ্ড সময়, সকলোৰে মন্তব্য ল'ম।
শান্তি সম্প্ৰীতিৰ কথা যিমান দূৰ কৈ থকা হৈছে, শান্তি সম্প্ৰীতি অসমত বসবাস কৰা প্ৰতিজন ব্যক্তিয়ে বৰ্তাই ৰাখে। অসমত থকা কোনো এজন ব্যক্তিয়ে অশান্তিৰ সৃষ্টি কৰিব নিবিচাৰে, সেই কথাটো আমি বিশ্বাস কৰোঁ। এই মুহূৰ্তত মই আপোনাৰ লগত যিখিনি সময়ত মই কথা পাতি আছো, এই মুহূৰ্ততো মই এনেকুৱা এজন ব্যক্তিৰ ঘৰত বহি আছো যাৰ নাম হ'ল নয়ন ডেকা, যাৰ নাম হ'ল জুৰি ডেকা। তেখেতসকলৰ ঘৰৰ পৰা বহি মই কোৰবানীৰ বিষয়ে আপোনালোকৰ লগত কথা পাতি আছো। এয়ে হ'ল আমাৰ সম্প্ৰীতি। গতিকে সম্প্ৰীতিৰ কথা নতুনকৈ আৰু দোহৰাৰ প্ৰয়োজন নাই। দ্বিতীয় কথাটো হ'ল যে কোনোবাই কৈ আছে যে কাৰোবাৰ সুমতি উদয় হৈছে বা গৰুৰ বিষয়ে ইটো সিটো কিবা কিবি কৈ আছে। মোৰ এইবিলাকত কোনো ধৰণৰ কথা নাই। মোৰ এটাই কথা যে আজমল চাহাবে এটা আহ্বান জনাইছে, সেই আহ্বানটো আপুনি মানিবও পাৰে, নামানিবও পাৰে। তেখেতৰ এইটো আহ্বান নিৰ্দেশ নহয়। গতিকে এইটো মিছ ইণ্টাৰপ্ৰেট হ'ব নালাগে, ভুল বুজাবুজি হ'ব নালাগে, ভুল মেছেজ মানুহৰ মাজত যাব নালাগে। তেখেতৰ আহ্বান এইটো আপুনি মানিবও পাৰে, নামানিবও পাৰে।